Hello guys, good morning. Sorry, good morning নহয় এতিয়াতো তিনিটা চৰি তিনিটা চাৰে তিনিটাই বাজে গুড ইভিনিঙে হ'ল কেনে আছে আপোনালোক মইতো ভালে আছোঁ আৰু আজি হ'ল জন্মাষ্টমী আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আজি চৰি স্বাগতম টু আৱাৰ চেনেল আৰু আজি জন্মাষ্টমী হয় আৰু মায়ে ফল মূল কাটি আছে এতিয়া বাহিৰত আহকচোন চাওঁ কিনো কৰি আছে মায়ে আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু প্লিজ শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত এয়া আমাৰ মা এয়া ফল মূল সেইবিলাক কাটি আছে ধুইও আছে আৰু এতিয়া এয়া আমাৰ মন্দিৰ আপোনালোকক দেখাইছিলোঁ এয়া মন্দিৰ শিৱ মন্দিৰ আৰু তাতে লৈ যাব এতিয়া এইখিনি খোৱাৰ কাৰণেও আছে ঘৰতে দিন হয় এতিয়া মই ফোন বুটল লওঁ ফোন বুটলিছোঁ একদম হেল্ল' ভিউৱাৰ্ছ এতিয়া আমি মন্দিৰলৈকে যাব ওলাইছোঁ আৰু নেদেখাওঁ আৰু কাৰণ আপোনালোকে দেখাই পাইছে মন্দিৰটো মই ভিডিঅ'টো লিংকত দি দিম অ'কে ডেছক্ৰিপশ্যন বক্সত চাই ল'ব আপোনালোকে লিংকটো আৰু এতিয়া ডাইৰেক্ট আমি ৰাতি এটা স্পেচিয়েল মায়ে বনাব কি বা বনাই চাওঁ জন্মাষ্টমী স্পেচিয়েল খাদ্য আহকচোন তেতিয়াহ'লে একদম ডাইৰেক্ট ডিনাৰলৈকে লৈ যাম এয়া ডিনাৰ মায়ে টেষ্টি খিচিৰি বনাইছে তাৰপিছত চব্জি এখন বইল চব্জি কিন্তু খাই বিৰাট ভাল পাওঁ মই আৰু পটল ভাজি পাপৰ আৰু আচাৰ সেয়াই আজি জন্মাষ্টমী স্পেচিয়েল ৰাতি চ' কালি আমি লগ পাই আছোঁ হেল্ল' এভৰিৱান আজি আকৌ ব্লগটো আৰম্ভ কৰিছোঁ কালি আপোনালোকে দেখা পালে আমি কেনেকৈ অনুষ্টুপীয়াভাৱে হ'লেও জন্মাষ্টমী উদযাপন কৰিলোঁ ফাৰ্ষ্টতে কালিখিনি আপোনালোকক আগুৱাই লৈ গৈছিল আজি আকৌ পুৱা আৰম্ভ কৰিছোঁ এতিয়া ব্ৰেকফাষ্ট কৰি উঠিলোঁ লাঞ্চ ৰেডি কৰিবলৈ যাম তেতিয়াৰ পৰা মই আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আমাৰ ব্লগটোলৈ তেন্তে আহক আজি ভাঙোন মাছ ৰাখিছে হাজবেণ্ডে আজিতো মাছ মাংস খাব পাৰি ভাঙোন মাছ আপোনালোকে সৰিয়হেৰে খায়ে থাকে মই তাতে এটা সামান্য টুইষ্ট দিব যত্ন কৰিছোঁ কিনো কৰোঁ চাওঁ আহক গোটেইখিনি কেনেকৈ ৰেডি কৰোঁ তেন্তে আহক আগুৱাই যাওঁ আমি আজি ব্লগলৈ সৰিয়হেৰে ভাঙোন মাছ বনাবৰ বাবে মই কেঁচা জলকীয়া গোটা জিৰা কাল জিৰা বা ক'লা জিৰা শুকান জলকীয়া পিঁয়াজ এটা লৈছোঁ বিলাহী লং দুটা আৰু আদা নহৰু সৰিয়হ ৰেডি কৰি লৈছোঁ ইফালে মই কলডিল ভাজিম বুলি ভাবিছোঁ তাৰ কাৰণে পিঁয়াজ নহৰু কলডিল এনেকৈ ৰেডি কৰি লৈছোঁ ভাঙোন মাছখিনি কেৰাহীত উঠাই দিছোঁ ভাজিবৰ বাবে আৰু ইফালে গেছ ষ্টভতে মই দুটা বিলাহী পুৰি ল'ম এই দুটা কিয় পুৰি আছোঁ গম পাব আপোনালোকে অলপ পিছত ইফালে সৰু কেৰাহীখন পাতি দিছোঁ তাতে কেইটামান গোটা জিৰা পাঁচফোৰণ দি দিছোঁ থেতেলিয়াই লোৱা নহৰু পিঁয়াজ এনেকৈ দি দিছোঁ তাতে অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম এইখিনি ইফালে মাছ ভাজি আছোঁ সিফালে কেৰাহীখনত পিঁয়াজ নহৰু সেইখিনি ভাজিছোঁ তাতে এতিয়া মই কলডিল কুটি লোৱা কলডিলখিনি দি দিছোঁ এইটো আঠিয়া কলৰ বা ভীমকলৰ কলডিল হয় মই খাই বৰ ভাল পাওঁ আপোনালোকে ভাল পায়নে বাৰু অকণমান হালধি দিছোঁ অকণমান নিমখ ইয়াত আৰু মছলাৰ প্ৰয়োজন নাই এইখিনি লৰাই এতিয়া ভাজি ল'ম ইফালে মোৰ বিলাহী পূৰা ৰেডি বাকলিখিনি গুচাই ল'ম মই ইয়াৰে
মাছ ভজাখিনিও মোৰ ৰেডি হৈ গৈছে। মাছৰ পেটটো বাৰু আপোনালোকে খায় নে নাখায় ভাজি পিঁয়াজ জলকীয়াৰে আৰু অকণমান ভাত দি? মই দেখুৱাওঁ ৰ'বচোন আমি কেনেকৈ খাওঁ। পিঁয়াজ দিছোঁ, জলকীয়া, মাছৰ পেটুখিনি দি দিছোঁ। আগতে নিমখ হালধি সানি থোৱা আছে, এইখিনি ভালদৰে ভাজি ল'ম। এয়া খুব ভালদৰে ভাজিব লাগিব। আপোনালোকৰ চাগে হাঁহি উঠিছে মাছৰ পেটু ভাজি খোৱাৰ কাৰণে। এতিয়া ইয়াতে অকণমান ভাত দি দিছোঁ মই ভাঙি। ভাত দিয়াৰ পিছত বহুত বেছি সময় ভাজিব নালাগে, নহ'লে ভাতকেইটা টান টান হৈ গ'লে খাই ভাল নালাগে। সেইবাবে আগতেই পেটুখিনি ভালদৰে ভাজি ল'ব লাগে। নিমখ দি দিছোঁ, হালধি অকণমান দিছোঁ আৰু এইখিনি ভালদৰে লৰাই লৈ ভাজিম মই। বেছি সময় নালাগে, কিন্তু খাই ভাল লাগে। ইয়াত কিন্তু পিত্তটো থাকিব নালাগে, পিত্তটো আগতে পেলাই দিব লাগে, নহ'লে বহুত তিতা লাগে। এইখিনি হৈছেই মোৰ। ইফালে মোৰ কলডিলৰ ভাজিখনো প্ৰায় হওঁ হওঁ অৱস্থাত। মোৰ মাছৰ পেটুখিনিও ৰেডি হৈ গ'ল, এইখিনি উঠাই লওঁ। এতিয়া পেনখন আকৌ পাতি দিছোঁ, 2 চামুচ তেল দিছোঁ চাহ চামুচেৰে আৰু 3টা শুকান জলকীয়া পেলাই দিছোঁ তাতে। ক'লা জিৰা, গোটা জিৰা এইখিনি দি দিছোঁ। সেইখিনি ফুটি উঠাৰ পিছত ইয়াতে মই পিঁয়াজ দিম, কাটি থৈছোঁ এটা পিঁয়াজ মই। এইখিনি দি দিলোঁ। এতিয়া অকণমান সময় ভাজি লওঁ। ধোঁৱা ওলাই গৈছে খাব। আৰু ইয়াতে মই দিম পুৰি লোৱা বিলাহী 2টাৰ পেষ্ট বনাই লোৱা, পেষ্ট মই মিক্সিত ৰেডি কৰি দিছিলোঁ সেইখিনি। মই যে কৈছিলোঁ টুইষ্ট এটা দিম, সেইটো হৈছে পোৰা বিলাহীৰ পেষ্ট। বৰ ধুনীয়া স্মকি ফ্লেভাৰ এটা আহে। এনেও আমি বিলাহীৰ পেষ্ট ব্যৱহাৰ কৰোঁ, কেঁচা বিলাহী, কিন্তু এইটো পুৰি লৈ দিলে আৰু বেছি ভাল লাগে। খুব সুন্দৰ মিঠা এটা উঠে। আৰু তাতে মই সৰিয়হ, আদা, নহৰুৰ পেষ্টখিনি দি দিছোঁ। হালধি অকণমান দিলোঁ, নিমখ দিছোঁ সোৱাদ অনুযায়ী। ভালদৰে ভাজি ল'ম এইখিনি, তাৰপিছতহে পানী দিম। এতিয়া মই মিক্সিৰ জাৰটোতে অকণমান পানী লৈ সেইখিনি পানী দি দিছোঁ। আৰু অকণমান দি দিছোঁ, প্ৰায় 2 কাপ পানীয়ে দিলোঁ মই। আৰু ইয়াত এতিয়া উতলিব ধৰোঁতে মাছকেইটা দি দিছোঁ। বেছি সময় নালাগে এইখন জোল বনাওঁতে, আপোনালোকে জানেই। কিন্তু কেতিয়াবা পোৰা বিলাহীটো ইউজ কৰি চাব, বৰ ভাল লাগে খাই। 2টা কেঁচা জলকীয়া ফালি দিছোঁ। মোৰ লাঞ্চ প্ৰায় ৰেডিয়েই। দাইল বনায়ে থৈছোঁ পুৱাই, কলডিল ভাজিলোঁ, মাছৰ পেটু ভাজিলোঁ, সৰিয়হ আৰু পোৰা বিলাহীৰে এইখন মাছৰ কাৰীখন বনালোঁ, আৰু মাছ ভজা থাকিব। সেয়ে আজি মোৰ লাঞ্চত। আপোনালোকেনো কি খালে জনাবচোন, কেনেকৈ বনায় বা কি এনেকুৱাকৈ কমেণ্টত জনাব। আৰু ভাল লাগিছেনে নাই, আমাৰ যদি ভিডিঅ' চাই ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি দিব, সেইটো সদায় অনুৰোধ আছে আপোনালোকৰ ওচৰত। আৰু পৰামৰ্শ জনাব আমাক, কেনেকৈ আগবঢ়াই নিব পাৰি আমাৰ চেনেলটো। মোৰ এইখিনি ৰেডি হৈ গ'ল। এইখন মোৰ লাঞ্চৰ থালি। ভাত, কেঁচা জলকীয়া, সৰিয়হ আৰু পোৰা বিলাহীৰে বনোৱা ভাঙোন মাছৰ কাৰী, ইফালে মাছৰ পেটু আৰু ভাত ভাজি, কলডিলৰ ভাজি, ভজা মাছ এটাও দিছোঁ, আৰু ইফালে দাইল, মুগ মচুৰ দাইল। এইখনে কেনেকুৱা লাগিছে জনাব। আৰু আজিলৈ বিদায় মাগিছোঁ। টেক কেয়াৰ, বাই বাই।